অসমীয়া গ্ৰাম্য জীৱনত কিদৰে তাঁত লগোৱা হয় মই আপোনালোকক দেখাম। চাই থাকক মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো। ঘৰৰ ওচৰৰে কেইগৰাকীমান মহিলা মাতি এইদৰে সূতা লেটিওৱা হয় আৰু ইটোৱে আনটো ঘৰক সহায় কৰি দিয়া পৰম্পৰাগত এখন সুন্দৰ গ্ৰাম্য জীৱনৰ ছবি বুলি ক'ব লাগিব। ৰাতি চাকি জ্বলাই লৈ আমাৰ আইতাসকলে আমৈসকলে এইদৰে সূতা লেটিয়াইছে। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এইফালে দেখিছে ন, এইফালে আছে তোমাৰ পাণ এখিলা, তামোল এটা দি লয়। শিপিনী লক্ষ্মী যাতে সন্তুষ্ট হয় সেইবাবে এইটো দি লোৱাৰ নিয়ম। ববিনত ঘূৰিছে তাত। আগতে উঘা চেৰেকী খুটি মাৰি লগাইছিলে, আজিকালি ববিন হৈ গ'ল। তাঁতৰ শলিমাৰি, এডাল তাঁতৰ মেইন খুঁটিটো, তাত লগোৱা মেইন খুঁটি। এটা খুঁটিৰ পৰা এইটো খুঁটিলৈ সূতাবোৰ নি শেষ কৰিলে আৰু এতিয়া এনেকৈ ৰাজ ভৰাইছে। আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰে কে, ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। বাঁহৰ চুঙা এটালৈ এইদৰে ব তোলা হৈছে। এইটো হ'ল তুলুঠা। এই পাতক চিৰি বুলি কোৱা হয়। এইটো কয় মাকু। এইখনক কয় ৰাজ। এইখন হ'ল দুৰপতি। এইটো বুলি কয় গৰকা। এইডালক কোৱা হয় চিপকাঠি। বাঁহৰ এই দুচটা হ'ল পুতলমাৰি। মাকুৰ ভিতৰত থকা এইটো হ'ল মুহুৰা, আৰু মুহুৰাৰ ভিতৰত যিডাল কাঠি আছে, বাঁহৰ কাঠি আছে, এইডাল কয় গেৰেলা মাৰি। গৰকাত লাগি থকা এই ৰছীডালৰ নাম হৈছে গৰকা ৰছী, আৰু এইকেইডাল ৰছীৰ নাম হ'ল তলহৰা ৰছী। য'ৰ পৰা গৰকা মাৰি দুডাল গৈছে, এই খুঁটি দুটাৰ নাম হ'ল কেঁকুৰা খুঁটি। এয়া হ'ল নাচনী চৰাই, আৰু নাচনী চৰাইত লাগি থকা বাঁহৰ ছটা চিটা হৈছে নাচনী চৰাইৰ পাত।